তো আজি আমি যাওঁ কালুগাঁও ফালে থকা যি দৌলটা আছে তালৈ আমি যাওঁ। তো আমাৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব, শেষলৈকে থাকিব ভিডিঅ'টো। তো আমাৰ ভিডিঅ'ত মানে এতিয়া মিউজিকটো নাপাব, মানে তাৰমানে মিউজিকটো দিলে মানে কপিৰাইট ক্লেইম লাগি যায়, কাৰণে মিউজিকটো মই দিয়া নাই। তো আমি আহি গ'লোঁ জগতধাৰী দৌল। আমি এই দৌলটোৰ নাম হ'ল জগতধাৰী দৌল। আমি দাদা এজনক সুধিলোঁ, তেওঁ ক'লে আমাক। আৰু তো আমি এতিয়া হেৰি পদিনো আছে, তো ইয়াক চক ডান্স কৰিছে ফূৰ্তি। তো এয়া চাব দৌলটো আমি দেখাই দিব বিচাৰিছোঁ, আহিব আহক। তো আমি দৌলটো আপোনালোকক দেখাম। তো এইখন চাই ল'ব আপুনি। তো ইয়াত তলামাৰা আছে বাৰু, এনেই ইয়াৰ পৰা আপুনি ভিডিঅ' চাওক দৌলটোৰ। তো জেগাডোখৰ অলপ পূৰা মানে ঠাণ্ডা জেগা, মানে তাত পুখুৰী এটা আছে আপোনাৰ। তো আমি ইয়াতো দেখাইছোঁ হওক। তো আমি গৈছোঁ এপাক মাৰিবলৈ জগতধাৰী দৌলটো। তো দৌলটো কিমান ওখ হ'বতো আমিতো নাজানিম এতিয়া। তো জেগাডোখৰ চাব পাৰি। ইয়াত চকী থৈ দিছে, মানে বহিবলৈ মানে চকী নকৰে ন, হেৰি কি বুলি কয়, বেঞ্চ টাইপত থৈ দিছে বহিবলৈ। তো এই এখন দুখন আৰু এইফালে চাব পাৰে জগতধাৰী দৌল। অলপ মানে ওপৰ কৰিলে অলপ আন্ধাৰ হৈ যায় বস্তুটো। এয়া জেগাডোখৰ। সেইকেইটা বন্ধুকেইটাই কি কৰিছে আৰু। এটাতো ফটো তোলাত বিজি, এটাই হ'ল আকৌ সেয়া ব্লগ কৰিবলৈ ৰেডি। তো আপোনাক দেখাইছোঁ গৈছোঁ। তো এজোপা গছজোপা চাব, সেয়া এখেতে আকৌ ফটো তুলিবলৈ ৰেডি হৈ গ'ল। তো এয়া ব্লগৰ আপোনাক দেখাইছোঁ ৰ'ব। এয়া চাব পাৰে আপুনি। আহি গ'ল ব্লগাৰ। বৰ মজা। আৰু অকণ ওখ কৰি দিবা নি বন্ধু? ইয়ে চক মানে আল্টিমেট। তো ই এনেকুৱা ভিডিঅ' কৰিছে, মই হাতেৰে কৰিছোঁ। আপোনালোকে চেনেলটো নতুনকৈ যদি আছে লাইক আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো অল কৰি দিব। তো এয়া চক কাম নাই আৰু এইবিলাকৰ, মোবাইলটো হেৰি কৰি আছে। তো আপোনালোকে এইটো দেখাইছোঁ ৰ'ব। গেট আৰু এখন আছে, ইয়াত গেট 3খন আছে নেকি সেইফালে। তো মই এতিয়া আপোনাৰ ফটো কিছুমান তুলি লওঁ, মানে আকৌ থাম্বনেইল দিবৰ কাৰণে। আৰু পুখুৰীটো চাব পাৰে, আপোনাৰ পুখুৰীটো দেখাইছোঁ ৰ'ব। আপোনাৰ পুখুৰীটো দেখাবলৈ আহিছোঁ, চাব পুখুৰীটো আপোনালোকে। ইয়াতো বেঞ্চ এখন দি দিছে বহিবৰ কাৰণে। ভিডিঅ'টো আজি মই ইয়াতে তো সমাপ্ত কৰিলোঁ, আৰু আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।